হেল্ল' এভৰিৱান, অন্য এটা মিনি ব্লগলৈ স্বাগতম জনাইছোঁ দেই। এয়া ৰাতি ভিডিঅ' হয়। ৰাতি আমি একেলগে গোটেইসোপা খানা খাইছিলোঁ। ভণ্টি আহিছিলে। এয়া খানা আইটেমটো আছিলে মাংস আৰু মাছ। দুজনে ভাত বনাই আছে, ভনীজনটো আৰু মোৰ মানুহজনে। এইফালে মাক আকৌ বহাই থৈছোঁ, অকণমান অসুস্থৰ কাৰণে ইয়াত বহাই থৈ দিছোঁ চকীতে। ওচৰতে বহি আছে। এইফালে আছে তাৰপৰা এয়া গোটেইসোপা একেলগে বহি আছে, ভাত বনাই আছে। এইফালে মোৰ মানুহজন আৰু ভনীজাহঁতে একেলগে বনাই আছে ভাত। তাৰপৰা এইফালে এইকেইজনী গাড়ীৰ ভিতৰত বহি কি কৰি আছে চাওকচোন আপোনালোকে। এয়া ভণ্টি ছোৱালী। এয়া ভাত হৈ গৈছে, বাচ্ছা পাৰ্টিটোত একেলগে ভাত লৈ গ'ল। আজিলৈ আহিছোঁ মিনি ব্লগ, আৰু অন্য এটা মিনি ব্লগলৈ আকৌ লগ পাম।